ডিয়াৰ ভিউয়াৰ্স আপোনালোকৰ পৰিয়ালৰ নাম অৰুণোদয় আঁচনিত আছে নে নাই যদি নাই তেন্তে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। मैंने देबूलाल जी को आज बोला हूं कि 3 महीना का अंदर हमारा जिस भी फैमिली में रेशन कार्ड नहीं है सबको मैं रेशन कार्ड देने का व्यवस्था कर दूंगा। हमारा यहाँ मेरा माँ बहन मीटिंग में कितना है थोड़ा हाथ उठाइए तो, खाली लेडीज लोग, ठीक है? अच्छा अभी ठीक है। हमारा लेडीज लोगों का कितना लोगों को अरुणोदय मिला है? थोड़ा, यहां में थोड़ा। बाकी लोगों को अरुणोदय सही है कि नहीं सही है? तो अरुणोदय क्या होता है? अरुणोदय से क्या मिलता है? क्या मिलता है? रुपया मिलता है अरुणोदय से कितना? 1250। 1250 रुपया बैंक में आते हैं। कौन सा तारीख में आते हैं? 10 तारीख। तो आज मैं ये भी अनाउंस करना चाहूंगा कि ये पास कॉन्स्टिट्यूएंसी में अगर बीजेपी पूरा अच्छा वोट से जीतेगा तो हाफलंग के लिए मैं नया 2000 और अरुणोदय दे दूंगा, ठीक है? 2000 फैमिली को और अरुणोदय मिलेगा। और बाकी जो हमारे हाडिंगमा, जाटिंगा, धामलाई, दोलंग इस कॉन्स्टिट्यूएंसी में भी हर जगह में 1,000 और अरुणोदय स्कीम मिल जाएगा। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাব। সমগ্ৰ অসমত আকৌ অৰুণোদয়ৰ নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। অৰুণোদয়ৰ 3.0 আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি চৰ্ত পালন কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ষ্টেপ দেখুৱাই দিয়া হ'ব। সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো বন্ধুসকল, প্ৰথম চৰ্তটো পালন কৰিব লাগিব। আবেদনকাৰীগৰাকী মহিলা হ'ব লাগিব। আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। মহিলাগৰাকীৰ আধাৰ কাৰ্ড থাকিব লাগিব। পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব আৰু ৰেচন কাৰ্ডত নাম থাকিব লাগিব। এইকেইটা নথিৰ লগতে এখন ফৰ্ম ফিলআপ কৰিব লাগিব। এইখন ফৰ্ম ফিলআপ কৰিব লাগিব বন্ধুসকল চাওক। আবেদনকাৰীৰ জিলাৰ নাম্বাৰ ইয়াতে দিব লাগিব। জিলাৰ দিব লাগিব ইয়াতে। আবেদনকাৰী গাঁৱত বাস কৰে নে টাউনত বাস কৰে ইয়াতে বহাব লাগিব। টিক চিন দিব লাগিব। তাৰপিছত ডেট আৰু তাৰিখটো চন দিব লাগিব এই কেটাগৰত। তাৰপিছত আবেদনকাৰীৰ আন ডিটেইলছসমূহ ইয়াতে বিৱৰণসমূহ পাব লাগিব। ইয়াতে ব্লক দিব লাগিব। ব্লক কোনখন ব্লকৰ বাসিন্দা হয়। তাৰপিছত গাঁও পঞ্চায়ত কোনখন গাঁও পঞ্চায়তৰ এৰিয়াৰ ভিতৰত পৰে গাঁও পঞ্চায়তৰ নাম দিব লাগিব। তাৰপিছত আবেদনকাৰীৰ ৱাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব বা ভিলেজ নেম দিব লাগিব। তাৰপিছত লোকেলিটি দিব লাগিব। টাউন হলে টাউন, ভিলেজ হলে ভিলেজ দিব লাগিব। তাৰপিছত আবেদনকাৰীৰ প্ৰথম নাম দিব লাগিব এই কেটাগৰত। মিছ, মিছেছ, শ্ৰীমতী যি আছে দিব লাগিব। তাৰপিছত মিডল নেম, আবেদনকাৰীৰ এপ্লিকেণ্টৰ মিডল নেম ইয়াতে বহাব লাগিব। তাৰপিছত লাষ্ট নেম ইয়াতে দিব লাগিব। তাৰপিছত মেল হলে মেল, ফিমেল হলে ফিমেল, জেন্ডাৰটো ইয়াতে দিব লাগিব। তাৰপিছত আবেদন জন্মৰ তাৰিখ ইয়াতে বহাব লাগিব। আবেদনকাৰীৰ গড় নম্বৰটো ইয়াতে দিব লাগিব এই গড়কেইটাত। তাৰপিছত লোকেলিটি বসতি স্থান ক'ত বাস কৰে এই ঠাইখিনিৰ নাম ইয়াতে দিব লাগিব। থানা দিব লাগিব, পুলিচ ষ্টেচন। তাৰপিছত ষ্ট্ৰীট পথৰ নাম দিব লাগিব ইয়াতে। পিনকোড দিব লাগিব, আবেদনকাৰীৰ পোষ্টেল পিনকোড যিটো হয়। তাৰপিছত আবেদনকাৰীৰ মোবাইল নম্বৰটো দিব লাগিব এইকেইটা ঘৰত। তাৰপিছত আবেদনকাৰীৰ পৰিয়ালৰ সদস্যৰ নামকেইটা এই কেইটা ঘৰত ক্ৰমিক ৱাইজ দিব লাগিব, চিৰিয়েল হিচাপত দিব লাগিব। তাৰপিছত আবেদনকাৰীৰ সদস্যসকল কি হয়, তেওঁৰ সম্পৰ্কত কি হয় এই গড়কেইটাত টিক চিন কৰি দিব লাগিব। ডটাৰ হলে কন্যা হলে ডটাৰ, সন হলে পুত্ৰ হলে সন, এনেকৈ টিক চিন মাৰি দিব লাগিব। তাৰপিছত ইয়াতে আবেদনকাৰীৰ IFSC কোড পাব লাগিব, আবেদনকাৰীৰ বেংকৰ নাম, আবেদনকাৰীৰ ব্ৰাঞ্চ নেম, তাৰপিছত আবেদনকাৰীৰ বেংক একাউণ্ট নাম্বাৰ, আবেদনকাৰীৰ
ফেমিলি ইনকাম যেটো হয় বাৰ্ষিক ইনকাম দিব লাগিব ইয়াতে তলফালে দুটা বক্স পাব এই বক্স দুটা টিক চিন মাৰি দি এটা সিগনেচাৰ কৰি দিব সিগনেচাৰ নাজানিলে তাৰপিছত ইয়াতে বুঢ়া আঙুলিৰ ছাপ দিব লাগিব টিপ দিব লাগিব এই ফৰ্মখনৰ লিংক ভিডিও ডেসক্ৰিপচন বক্সত দিয়া থাকিব তো বন্ধুসকল ভিডিওটো কেনে হৈছে ভাল হলে ভিডিওটোত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং জয়